কেৰাহীত তেল গৰম কৰি তাতে মই অলপমান গোটা জিৰা দিছোঁ। এইফালে মই ঔটেঙা বইল কৰি লৈছোঁ আৰু আলু বইল কৰি লৈছোঁ। একেলগে মই কুকাৰত বইল কৰি লৈছিলোঁ। আলুখিনি অলপমান ভাঙি লৈছোঁ আৰু 2 পিচ মই মাছ লৈছোঁ। ঔটেঙাৰে মই মাছৰ আঞ্জা বনাম আৰু এইফালে মই চিকেন ফ্ৰাই কৰি আছোঁ আৰু এই ধৰণৰ চিকেন ফ্ৰাই ৰেচিপিটো মই চেনেলটোত দিয়ে থৈছোঁ। গৰম হ'লত মই আলু আৰু ঔটেঙাখিনি ইয়াতে দি অলপ নিমখ দিম, অলপ হালধি দিম, অলপমান গৰম মছলা দি দিছোঁ, অলপ ধনিয়া গুড়ি। এতিয়া মছলাখিনি অলপমান ভাজ খাবলৈ অলপ পানী দি দিছোঁ। এতিয়া মই আঞ্জা বনাবৰ কাৰণে যিখিনি পানীত ঔটেঙা আৰু আলু বইল কৰি লৈছিলোঁ সেই পানীখিনিয়ে মই আঞ্জাত দি দিছোঁ। তাৰপাছত মাছ কেইটুকুৰা মই এড কৰি দিছোঁ। অলপ সময় এনেকৈ ভালদৰে আঞ্জাখন লৰাই দি এতিয়া